প্ৰস্তাৱ লগাওক। কেতিয়া আশা কৰিব পাৰি? এতিয়া আদালতৰ ওপৰত নিৰ্ভৰ কৰিছে। আদালতেতো 15 জুনলৈকেতো বন্ধ কৰি উঠিছে চিনেমাখন। তো আমি চেষ্টা কৰি চাম। আমি নিম্ন আদালতৰ ৰাইটটো আমি বহুত মানি লৈছোঁ আৰু আদালতৰ আপোনাৰ চবতকৈ ডাঙৰ আমাৰ মানে গণতন্ত্ৰত তেওঁলোকে ন্যায়পালিকাৰ ওপৰত থাকে। তেওঁলোকৰ কথা কোৱাটো মোৰ অধিকাৰ নাই। বিষয়টো কিহৰ কাৰণে? বিষয়টো অকণমান তেওঁলোকে সেইটো ভালকৈ ক'ব পাৰে। আমি এইটো আমাৰ এডভোকেট তেওঁলোকে ষ্টাডি কৰি আছে, এইটো গোটেইখিনি তেওঁলোকে টিমটোৱে চাই আছে। আজি মই একো ক'ব নোৱাৰিম। তাৰমানে যিটো কেছ দিছে তাত ধৰ্মীয় কিবা অনুভূতিত নাই তেনেকুৱা ধৰণৰ বুলি মই ভাবোঁ। মই তেনেকুৱা ধৰণৰতো মই গম নাপাওঁ। তেনেকুৱা ধৰণৰ নাপাওঁ গম। গতিকে মানে তেওঁলোকে মই ইমান লিগেল এক্সপাৰ্টো নহয়। মইতো লিগেল একো নাজানো, আইনৰ কথা নাজানো। সামান্যভাৱে মই অকণমান ইনভেষ্ট কৰি পেলাই চিনেমাখন উলিয়াই দিয়াৰ কাৰণে মই চেষ্টা কৰিছোঁ। অসমীয়া চিনেমাখনত যেতিয়া ভাল এটা পৰিৱেশ আহে তেতিয়া বেলেগেও আগবাঢ়ি আহিব আৰু চিনেমা ভাল বনিব। আমাৰ ইয়াত প্ৰতিভা আছে, চবতকৈ ডাঙৰ কথা প্ৰতিভাটো উলিয়াই আনিব পৰাটো ডাঙৰ কথা। তাৰমানে আদালতে যেতিয়া অনুমতি দিব দৰ্শক আৰু বাঢ়িব বুলি আশা কৰিছে। সেইটোতো কেনেকৈ কম, সেইটো দৰ্শকে জানিব। সময় আপুনি পোৱা নাছিলে? মই মানে কি প্ৰচাৰখনৰ অকণমান যেতিয়া দিছে নিষেধাজ্ঞা দিছে, মই আৰু অকণমান সময় পাম। এতিয়া 2-4খন আৰু পোষ্টাৰ বেনাৰ লগাব পাৰিম নেকি? মই সেইটো সময় পাম। গতিকে মই অকণমান সময় পালোঁ, মই অলপ প্ৰচাৰ কৰিব পাৰিম নেকি? শুকুৰবাৰে সাধাৰণতে মুকলি হয়। আজি মুক্তিৰ ডেট আছিলে তাৰিখ, কালি প্ৰিমিয়াৰ শ্ব' হৈ গৈছে। এইখিনি ক'লো আৰু বেছি নকওঁ আৰু মাফ কৰিব আৰু। এইটো এইটো অনলাইন বুকিং কৰা বুলি প্ৰডিউচাৰে মোক ডিষ্ট্ৰিবিউটাৰে জনাইছিল। আৰু তেওঁলোকে পইচা ঘূৰাই পাব, একো নাই। আকৌ বুক কৰিব, যেতিয়া ভালকৈ খুলি দিব আকৌ বুক কৰিব। সেইটো মই মানে এটাই অনুৰোধ কৰিম আপোনালোকৰ মাধ্যমেদি, যিখিনি দৰ্শকে অধিক আগ্ৰহেৰে চিনেমাখন উপভোগ কৰিম বুলি ভাবি তেওঁলোকে অকণমান অপেক্ষা কৰক আৰু। উপায় নাই, কেতিয়াবা কিছুমান অসুবিধা আহি পৰে। সেই অনলাইন বুকিঙতে আকৌ চাব পৰা সুবিধা ডেফিনেটলি যেতিয়া নিষেধাজ্ঞাটো আপোনাৰ মুকলি হ'ব, মহামান্য আদালতে যেতিয়া সেইটো বিবেচনা কৰিব, ডেফিনেটলি তেওঁ আদালতে 15 তাৰিখলৈহে দিছে। 15 তাৰিখৰ পিছতো আমি আমাৰ কথাখিনিও ৰাখিম। আমাৰ কথা কোৱাৰ এটা লিবাৰ্টিও দিছে কোৰ্টে আমাক, যে আমাৰ এইটো অৰ্ডাৰ আল্টাৰনেশ্যন আমি কালি কৈছোৱে, মডিফিকেশ্যন কেলকুলেশ্যন আহিব পাৰোঁ। আমি আহিম তেতিয়া সেইটো সময়ত আমি আহিম। ধন্যবাদ। মানে যিখিনি এতিয়া চলি আছে ভিতৰুৱা সেইখিনি আঁতৰ হ'ব সোনকালে, আপুনি আশাবাদী? মইতো আমি আইনৰ ওপৰত মই কেনেকৈ এতিয়াই ক'ম যে হ'ব পাৰে বুলি আশা কৰিছোঁ, নহ'ব পাৰে। একো তেনেকৈ নহয়। আমি আদালতৰ মই ইমান নাজানো বস্তু, তেওঁলোকে যিটো দিছে মইতো বুজি নাপাওঁ একো কথা। আমিতো ঠিকে আছে। মোক চাওক, চেঞ্চৰ চাৰ্টিফিকেট দিছে মোৰ নামত, টাইটেল ৰেজিষ্ট্ৰেশ্যন মোৰ নামত আছে, বাকীখিনি যিখিনি থাকিব লাগে মোৰ লগত আছে। গতিকে সেইখিনি মই সময়ত দেখুৱাই দিম। এতিয়া আপোনালোকে দেখালে মই নিজেও আইন নাজানো, গতিকে আপোনালোকক দেখালেতো মই হ'ব। ঠিক আছে, ধন্যবাদ। ছবিখনক লৈ আপুনি আশাবাদী? বহুত আশাবাদী, এইখন ভাল ছবি হ'ব। এইখন মোৰ বহুত মনৰ সপোন আছিলে আৰু ডেফিনেটলি অসমীয়া মানুহে ইয়াৰ পিছত ভাল চিনেমা বনাব, চবেই বনাব, উৎসাহ পাব। মোক এই ক্ষেত্ৰত আপোনালোকে ডেফিনেটলি ক'বলৈ যে ঠিক আছে, এটা গতি এটা আনি দিব বিচাৰিছোঁ মই। এইখন প্ৰথম চিনেমা মোৰ, এইখনেই হয়তো প্ৰথম হ'ব, এইখনেই শেষ হ'ব। মানে সোণাম যদি 2 বছৰ আগলৈ এখন চিনেমা বনাইছিল, সেইখন আজিও জিলিকি আছে। আৰু তেওঁৰ মানে শ্ৰদ্ধাৱতী শ্ৰদ্ধা জনাই পেলাই এইখন চিনেমা মই তেওঁৰ নামতে উৎসৰ্গা কৰিম। এটা বস্তু ক্লিয়াৰ কৰি দিয়ক, আপোনাৰ যিটো টিকট এতিয়া অনলাইন বুকিং হয়, তেওঁলোকৰ পইচাটো এতিয়া ঘূৰাই দিব? লগে লগে এইটো তেওঁলোকে চিষ্টেমে ক'ব, মই নাজানিম দেই। এইটো বুক মাই শ্ব' চিষ্টেম আছেতো, তেওঁলোকে যদি অফলাইন কাটিলে হয়তো লগে লগে টিকেটটো ঘূৰাই দিলে। সেইটো চিষ্টেমত মোৰ ইমান অভিজ্ঞতা নাই।